Hey guys, welcome back to my YouTube channel. এটা সৰু ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ YouTube চেনেললৈ। কথাটো হ'ল এনেকুৱা গাইছ, মই বহুকেইখন ছবি আঁকিছোঁ এতিয়ালৈকে আৰু তাৰে ভিতৰত কেইখনমান বহুত ধুনীয়া ছবি আছে। মোৰ নিজৰে ভাল লাগে সেইকেইখন আৰু সেইকেইখন আজি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। তেনেহ'লে আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। গতিকে বলক এতিয়া ভিডিঅ'টোৰ মাজত সোমাই যাওঁ। এইখনেই হৈছে সেইখন টেবুল, যিখন টেবুলত মই আৰ্ট মানে ছবিবোৰ আঁকোঁ আৰু মই যে অলপ আগতে কৈছিলোঁ তাৰে ভিতৰত এই দুখনো তাৰে ভিতৰতে পৰে স্পেচিয়েল ফটো বুলি ক'লে কি হ'ব, আৰ্ট আৰু মই কৰা ৰিয়েলিষ্টিক আৰ্ট কৰিবলৈ গৈছিলোঁ এইটো। তো ইয়াতে মোৰ কামবিলাক কৰোঁ আৰু আৰ্টবিলাক ছবিবিলাক। এই ছবিখন মই পিক্সাৰ এপটোত দেখিছিলোঁ আৰু তাৰ পৰা হুবহু চেষ্টা কৰিছিলোঁ আঁকিবলৈ, সিমান নহ'ল বাৰু। আৰু এইখন হৈছে পুৰণি এখন স্কুটাৰ পৰি থকা আৰু এইটো হৈছে আমাৰ জাতিৰ পিতা, এইটো হৈছে আপোনালোকে দেখিছে ভাটৌ চৰাই। আৰু এইবাৰ আহিব আমাৰ মেইন, চাওক এশিঙীয়া গড়, আমাৰ অসমৰ গৌৰৱ। আৰু এইটো দেখিছিলে প্ৰথমতে, এইটো ৰিয়েলিষ্টিক আৰ্ট কৰিবলৈ গৈছিলোঁ, কেনেকুৱা হৈছে জনাব। আৰু এইটো হৈছে আমাৰ হৰিণা, কেনেকুৱা হৈছে, ভাল লাগিছেনে বাৰু। আৰু ইয়াৰ পিছত হৈছে ইয়াত কেইটামান মানে হৰিণ আছে, তো জংঘলত এনেকৈ ইহঁতে ফুৰি আছে। আৰু এইটো হৈছে আমাৰ গণপতি বাপ্পাক আঁকিবলৈ চেষ্টা কৰিছিলোঁ। আৰু এইটো এনে আৰু গছৰ মানে টপ। আৰু এইটো হৈছে এটা চিনাৰীটো এনেকৈ ৱালত লগাই দিলে এনেকুৱা দেখি। তো কেনেকুৱা লাগিছে আপোনালোকৰ কমেণ্ট কৰি জনাব। আৰু এইটো হৈছে এটা শিৱলিংগ, চাওক কেনেকুৱা হৈছে। এনে আৰু চেষ্টা কৰিছোঁ আৰু কেনেকুৱা হৈছে নাজানো, আপোনালোকে ক'ব কমেণ্ট কৰি। আৰু এইটো হৈছে আমাৰ মহাদেৱ বাবা, ভোলা বাবা। আৰু বহুত কেইখন ছবি আছে গাইজ, যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে কমেণ্ট কৰক। নেক্সট ভিডিঅ' এটা বনাই মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কাৰোবাক যদি এনেকুৱা পেইণ্টিং বা আৰ্ট কৰি দিব লাগে তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। মোৰ ফোন নম্বৰটো ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে চাওক।